স্পট হয় স্পট ইয়া বৰা টপিক নম্বৰ 2 অসম বিভাগ ক'ত আছা অভিজ্ঞতা কিমান হৈছে যোৱা বছৰ আৰম্ভ কৰিছে শিকিছা নে নিজে আৰু ইয়াৰ আগত ক'ত আছে আজি ছবিটো হ'ল তুমি কি ভাবা যে প্ৰতিযোগিতা জিকি পেলাই প্ৰথম পুৰস্কাৰ লৈ যাবা আশা আছে তুমি যে বিহু নাচিছা যে প্ৰতিযোগিতাত যোগদান কৰিছা বিহুৰ প্ৰেৰণা ক'ৰ পৰা মোৰ এজনী বা আছে তেওঁৰ পৰা মই সোনকালে আৰম্ভ কৰিলোঁ তেওঁৰ পৰা মই প্ৰেৰণা কৰিছোঁ বাৰ পৰা পাইছা হাতত পিন্ধি আছে অসমীয়া গামখাৰুৰ প্ৰকাৰ কি ক'ব পাৰিবা নেকি অসমীয়া গামখাৰু একেবাৰে দুপ্ৰকাৰ বুলি ক'লা তুমি চাব ৰংটো ক'লা সোণালী ৰং আৰু সূৰ্য ৰং ঠিক আছে ঠিক আছে ধন্যবাদ মানে তোমাৰ বিহুটো কি হয় সদায় উলাহ মাছ হয় ন গতিকে তোমাৰ তুমি ভাবা নাই সেই উলাহটো আছে বুলি মাৰিতে যে প্ৰমিছ কৰিলা তুমি সেই উলাহটো নাপালো বেয়া লাগে অকণমান একচুৱেলি বহুত ভাগৰৰ নচকা অনুভৱ হৈছে মানে যে নাচনা নচকে নচা নিচিনা তেনেকুৱা তোমাৰ অলপ ফিল আহিছে নিজে যদি মই কৰিছা তেনেকুৱা ফিল আহিছে আৰু গতিকে তুমি যদি ভাবিছা ডান্স তোমাৰ হবি বা তুমি যদি ভাল পোৱা গতিকে সদায় কৰি যোৱা বা সদায়তো সদায় ৰূপ পাই থাকে আৰু বহুত দিন আছে তোমাৰ শিকিবলৈ গতিকে তুমি কৰি যোৱা শুভকামনা থাকিলে তো তাৰপিছত তোমাৰ বৰ্তমান দিনলৈ আহিলোঁ মুগাৰ ৰিহা যে বস্তু তুমি জানা নেকি মুগাৰ ৰিহাখনত নাচনী যিটো পিন্ধি আছে মুগাৰ ৰিহাখন তাত কি ডিজাইন বচা আছে মই জানা নেকি What? Yes.
ষ্টুডেণ্ট তো ফৰৱাৰ্ড ওৱান ইছলাম হৈছে আৰু ঠিক আছে এটা কাম কৰা তুমি নেক্সট কুৱেশ্যনটো এনসাৰ দিয়া আপুনি কি প্ৰকাৰৰ থাকে আমাৰ তোমালৈ ইয়াৰ পৰা লগ দিছিলোঁ আৰু আমি এবাৰ যিখিনি আমাক বুজাই দিছে ক'লে সেইখিনি মানি চলিবা। নমস্কাৰ ৰশ্মিতা, তুমি যে আমাৰ তেজপুৰ প্ৰেক্টিছনাৰৰ মঞ্চলৈ আহিলা, তুমি কিবা অনুভৱ কৰিছানে নে নেক্সট ৰাউণ্ডলৈ যাম বুলি? আশাটো আছে নেক্সট ৰাউণ্ডলৈ যাম বুলি আশা কৰিছোঁ, কিন্তু বাকী বিচাৰকৰ ওপৰত কথা আৰু মই কেনেকৈ মানে কেনেকৈ অংশগ্ৰহণ কৰিব পাৰোঁ, কেনেকৈ নাচি ভালকৈ নাচি দেখুৱাব পাৰোঁ। ধন্যবাদ, তোমালৈ শুভকামনা জনালোঁ। ৰশ্মিতা দাস, নাম দিবা সুন্দৰ,
তোমাৰ বিহু কিমান নম্বৰ খুবেই ভাল লাগিল অনুপ্ৰাণিত কৰিলা অকল মোক বুলি নহয় আমি তিনিজন যে আমাৰ হেৰি ভালেই পাইছোঁ আৰু বৰ্তমান ইয়াতকৈ বেছি একো নকওঁ মই খুব ভাল পাইছোঁ বাৰ্তাবোৰ আগলৈ তুমি ইয়াতকৈ আৰু আগবাঢ়িছোঁ নমস্কাৰ বিশেষকৈ আমাৰ ছাৰ আৰু মেমে ক'লে মোৰ বিশেষ ক'ব লগা নাই মই তোমাৰ ডান্সটো সঁচাই খুব বেছি ভাল পাইছোঁ আৰু মই বিচাৰোঁ যে বিভিন্নখন মঞ্চত তুমি যোৱা অনুষ্ঠান পৰিৱেশন কৰা লগতে আমাৰ অসম বিভাগৰ যিটো ফাইনেল ৰাউণ্ড আছে তাতো তুমি গৈ নিজৰ পাৰফৰ্মেঞ্চ দেখুওৱা তেনেকৈ আশা ৰাখিছোঁ আৰু ড্ৰেছ আপটো ক'ব গ'লে খুব ধুনীয়া হৈছে খালি সৰু সৰু কিছুমান মন থাকিব তুমি ফুলবোৰ পৰি গৈছে ন সেইবোৰ সাৱধান কৰিবৰ কাৰণে লগতে কাটাদি লগা থাকে ন অকস্মাত ভৰিত যাব পাৰে গতিকে সেইবোৰ কৰিবা আৰু বিহু ড্ৰেছটো অলৱেজ পুৰা অ'কে এক্সপ্ৰেশ্যনটো ধুনীয়া তো ক'ব লগা একো নাই তো এতিয়া কুৱেশ্যন ৰাউণ্ডত তুমি কোৱাচোন আমাৰ পথাৰত যে ব্যৱহাৰ কৰে ল'ৰা মানুহে ব্যৱহাৰ জাপি আমাৰ ব্যৱহাৰ কৰা সেই জাপিটোৰ নাম কি বাৰু পথাৰত ব্যৱহাৰ কৰা জাপিটোৰ নাম ঠিক আছে মই নেক্সট তোমাক আৰু এটা কুৱেশ্যন দি আছোঁ আমাৰ নাচনীবোৰ সদায় ঢোলৰ চাপৰত খুন্দিলে ৰ'ব নোৱাৰে হয় নাই ঢোল বা আমাৰ ঢুলীয়াই যিটো মানে ঢোলটো ল'বৰ কাৰণে এটা ৰছী ব্যৱহাৰ কৰে সেইটো কি বুলি কোৱা হয় জানা নেকি বিহুৱতী হ'বলৈ হ'লে মানে জনাটো দৰকাৰ তোমাক মই এটা সুযোগ দিম যিহেতু বহুত ধুনীয়া নাচিছে তো আমি আমাৰ ফালৰ পৰা এটা দায়িত্ব থাকে যে যাৰ পৰিক্ৰমা আছে সেইখিনি আগবাঢ়িব লাগিব দিব পাৰি মানে কি হয় বিহু আমাৰ যেতিয়া ঢুলীয়াই কিছুমানে গামোচাখন লগাই লয় কিছুমান কঙালীখন লগাই লয় কিন্তু তাৰ এটা নাম আছে ন সেই ৰছীডালৰ নামটো মই সুধিছোঁ লয় বুলি সেইখনটো আমি কঙালী বুলি নকওঁ ল'ৰাই ঢুলীয়াই কঁকালত ব্যৱহাৰ কৰে গামোচাখনটো মূৰত ব্যৱহাৰ কৰা হয় সেইখন আমি গামোচা বুলি নকওঁ তাৰ এটা নাম আছে সেই নামটো জানা নেকি প্ৰশ্নবিলাক খুব নাম আছে নেকি মই মানে এনে টঙালি আৰু গামোচা বান্ধা দেখিছোঁ কিন্তু নামটো তেনেকে কি বুলি কয় ন তেতিয়াহ'লে আৰু ইমান ভাল নাচিছা ন গতিকে মাৰ্কটো দিবলৈ মন আছে তো মন আছে কিবা ঠিক আছে তোমাক বাৰু ছাৰে কেইবাটাও প্ৰশ্ন কৰিলে ধৰা হ'ব পাৰে তোমাৰ কাৰণে অলপ সুবিধাজনক হৈছে সেই আমি এটা চাওঁ আমাৰ যিটো কয় জেনেৰেল নলেজ সাধাৰণ জ্ঞান মানে আমি ঋতু কেই প্ৰকাৰ চাৰি প্ৰকাৰ নাম ক'ব পাৰিবা গ্ৰীষ্ম বসন্ত শীত হেমন্ত কিবা এটা কৰি দিলা কিবা এটা খোলা ঠিক আছে আচলতে আমাৰ গ্ৰীষ্ম ছটা থাকে কিন্তু ছটা কিন্তু আমি মানে পঢ়া মতে ছটাৰ পৰা চাৰিটা কৰিলে বুলি মানে পঢ়িছোঁ নাজানো তেনেকৈ কিন্তু কিতাপত আমি যেনেকৈ পাইছোঁ প্ৰথমে ছটা আছিলে গ্ৰীষ্ম বৰ্ষা শীত হেমন্ত আৰু এটা শীত বসন্ত এনেকৈ ছটা আছিলে পিছত চাৰিটা কৰি পেলাই গ্ৰীষ্ম বৰ্ষা শীত হেমন্ত কৰিছে বুলি জানো হেমন্ত কালটো কি হয় বিশেষভাৱে কিয় হেমন্ত বুলি কয় গ্ৰীষ্ম শীত বুলি ক'লে তুমি বৰষা বুলি ক'লে গম পাই যাবা হেমন্ত কাল কি এতিয়া মই তোমাক হিন্দ এটা দিম বাকী তিনিটা যিটো মই কি গ'লো কি হয় বৰ্তমান কি কাল চলি আছে এটা মানে নিজৰ নামটো সেইকাৰণে মানে তাই সেইটোৱে কৈছে ঠিক আছে দিয়া ভাল লাগি বাৰু
কিবা কৰিব